নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকাই P.R.GOAT ফাৰ্মৰ পৰা আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। আজি দেওবাৰ, প্ৰত্যেক দেওবাৰৰ নিচিনাকৈ আজিও আমাৰ ফাৰ্মৰ ছাগলীখিনি আমি ফাৰ্মৰ পৰা উলিয়াই আনিছোঁ। ভিডিঅ'টো চাই থাকক। আমি ফাৰ্মৰ পৰা ছাগলীখিনি ক'লৈ উলিয়াই আনিছোঁ, কিয় উলিয়াই আনিছোঁ, ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাওক। আমি ফাৰ্মৰ ছাগলীখিনি ক'লৈ আনিছোঁ আপোনালোকক দেখাবলৈ ভিডিঅ'টো বনাইছোঁ। প্ৰথমেই কওঁ, এই যিখিনি জেগা দেখা পাইছে এইখিনি মোৰ নেপিয়াৰ খেতি। বৰ্তমান আধাখিনি কটা হ'ল। এইটো ছাইডে বাওঁ ছাইডে যিখিনি আছে এইখিনি কাটিঙৰ কাৰণে ৰাখিছোঁ। যিখিনি এবাৰ কটা হ'ল এইখিনি আকৌ গজালি ওলাইছে এতিয়া, আৰু এসপ্তাহ 10 দিনৰ পিছত আকৌ কাটিব পৰা হ'ব। ছাগলীখিনি চাওক, এইখিনি বৰ্তমান আমাৰ ফাৰ্মত থকা ছাগলী। মই ছাগলীখিনি প্ৰত্যেক দেওবাৰে এনেদৰে ফাৰ্মৰ পৰা উলিয়াই আনোঁ। ৰাতিপুৱাৰ সময়ত ৰাতিপুৱা গঁৰালৰ পৰা উলিয়াই সিহঁতক গুড় আৰু ক'লা নিমখ দিয়া পানী খুওৱাৰ পিছত এনেদৰে সিহঁতক আমি ফাৰ্মৰ পৰা উলিয়াই আনিছোঁ। উলিয়াই আনি আমি এটুকুৰা মুকলি জেগালৈ সিহঁতক লৈ যাম, য'ত সিহঁতি ঘূৰা পকা কৰিব পাৰিব। লগতে বিভিন্ন ধৰণৰ যিখিনি আমাৰ প্ৰাকৃতিক ছাগলীৰ খাদ্য, তেনেকুৱা খাদ্যখিনি সিহঁতি পাব তাতে। আমি তাত ছাগলীখিনি 2-3 ঘণ্টাৰ কাৰণে ৰাখিম। নিশ্চয় দেখা পাইছে ভিডিঅ' স্ক্ৰীণত। আমি আহি সেই স্থান পালোহি য'ত আমি ছাগলীখিনি বৰ্তমান চৰাম। এনেদৰে সিহঁতি অকণো একো দিগদাৰ নকৰে। আমাৰ লোকেল ছাগলীখিনিতকৈ বহুত বেলেগ। সিহঁতি মানুহ য'তে থাকে মানুহৰ লগতেই থাকে, আৰু সুন্দৰভাৱে এটা নিৰ্দিষ্ট সময়লৈকে সকলোৱে নিজেই ঘাঁহ খাই থাকে। ইয়াৰ মাজতে আমি গছৰ ডাল পাত কাটিও দিম সিহঁতক, সেইখিনিও খাব। বিশেষকৈ আমি সিহঁতক পেট ভৰোৱাৰ উপৰিও এই যিটো ছিষ্টেম ফাৰ্মৰ পৰা আমি এনেকৈ উলিয়াই অনা যি ছিষ্টেম, এইটো একমাত্ৰ আমি এইকাৰণেই কৰোঁ যাতে সিহঁতি ফাৰ্মত অনবৰতে সোমাই থাকি টান পায়। সেয়েহে আমি অলপ চলাচল কৰিবৰ কাৰণে এনেদৰে ছাগলীখিনি উলিয়াই আনোঁ, যাতে সিহঁতৰ হাত ভৰিবিলাক চলাচল হয়, ভৰিবিলাক চলাচল হয়। আৰু ধৰক যিখিনি ফাৰ্মত সিহঁতি দিনৰ দিনটো সোমাই থাকে সেইখিনিৰ পৰা অলপ ৰিলিফ পায়, অলপ ফূৰ্তি হয় মনবিলাক, মুকলি মনেৰে সিহঁতি ঘূৰা পকা কৰিব পাৰে। মেইনলি সেই উদ্দেশ্যটোৰ কাৰণে আমি ছাগলীখিনিক মাজে মাজে এনেদৰে বাহিৰলৈ উলিয়াই আনোঁ। এইবিলাক ছাগলী চাওক, ধুনীয়াকৈ সিহঁতি কেনেদৰে খাই আছে চাওক। বনৰীয়া যিখিনি লতা, গছৰ পাত বা মাটিত হোৱা ঘাঁহো ধুনীয়াকৈ সিহঁতি খাই থাকে। আমাৰ বহুতৰে কিছুমান প্ৰশ্ন আহে কেতিয়াবা, যিসকলে এনে পৰিস্থিতি বা এনে পৰিৱেশ দেখা নাই, তেখেতসকলে মোক কিছুমান কুৱেশ্যন কৰে যে বিটেল ছাগলীবিলাকে মাটিৰ ঘাঁহ খায়নে নাখায়, বা মাটিৰ ঘাঁহ কেনেকৈ খায়। সেইসকল বন্ধুৱে এই ভিডিঅ'টো চালে বুজি পাব বিটেল ছাগলীয়ে মাটিৰ ঘাঁহ কেনেদৰে খায়। অৱশ্যে এটা কথা, সিহঁতক অভ্যাস কৰাব লাগিব। এইটো অভ্যাস কৰালেহে সিহঁতি শিকিব। কাৰণ আমি অৰিজিনেলি এই ছাগলীবিলাক য'ৰ পৰা অনা যায় তাত এনেদৰে মাটিত চৰি পেলাই ঘাঁহ খাবলৈ নাপায়। সিহঁতি গোটেই ছাগলীখিনিক ড্ৰাই ফিডতে ৰাখে। সেয়েহে আমি এই যিটো ঘাঁহ খোৱাৰ যিটো পৰিৱেশ দিছোঁ ছাগলীখিনিক, এইখিনি আমি নিজেই ইয়াত সিহঁতক অভ্যাস কৰাওঁ। প্ৰথম অনাৰ পিছৰ পৰাই লাহে লাহে সিহঁতি এডজাষ্ট হৈ পেলাই আমাৰ লোকেল ছাগলীৰ নিচিনাকৈ সুন্দৰভাৱে এনেদৰে তলৰ ঘাঁহ খাবলৈ লয়। তো এই পৰ্যায়টোলৈকে আমাৰ ছাগলীখিনি যেতিয়া অনা যায় অকণমান সময়ৰ প্ৰয়োজন হয়, 10-15 দিন, এমাহৰ সময়ৰ প্ৰয়োজন হয়। প্ৰথম অৱস্থাত অলপ কষ্ট হয়, পিছলৈ লাহে লাহে সিহঁতি আমাৰ পৰিৱেশৰ লগত খাপ খাই যায়। তো সেয়েহে
নতুন ফাৰ্মাৰসকলক এটা কথা কওঁ যে ছাগলী বাহিৰৰ পৰা যিখিনি ছাপ্লায়াৰ আমাৰ অসমলৈ আনি ফাৰ্মত ৰাখে বা বিক্ৰী কৰে, আপোনালোকে নতুন ছাগলী লওঁতে মন কৰিব সেই ছাগলীখিনি বাহিৰৰ পৰা অহা কিমান দিন হৈছে, কিমান দিন আহি পোৱা কিমান দিন হ'ল, সেইখিনি অলপ মন কৰিব। কিয়নো বাহিৰৰ পৰা আহি পোৱাৰ পিছতে লগে লগে ছাগলীখিনি আপোনালোকে ক্ৰয় নকৰিব। কমেও 15 দিন সেই ফাৰ্মখনত থাকিবলৈ দিব। তেতিয়া যিখিনি সিহঁতৰ ৱেডাৰ এডজাষ্টমেণ্ট প্লাছ ফিড এডজাষ্টমেণ্ট সেই 15 দিনৰ ভিতৰতে সম্পূৰ্ণ হয়। সেই সময়ছোৱাত 2-এটা ছাগলীৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় বা 2-1 ছাগলী মৃত্যুও হয়, মৰেও সেই সময়ছোৱাত। গতিকে সেই 10-15 দিনৰ ভিতৰত পৰাপক্ষত ছাগলী নিকিনিব আপোনালোকে নতুন মানুহে। তেতিয়া কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কমেও 10-15 দিন ফাৰ্মখনত ৰাখি থাকিব দিব। তাৰপিছত আপোনালোকে ক্ৰয় কৰিলে একো মোৰ হিচাপত অসুবিধা নাপায়। তো ইমানখিনিয়ে আপোনালোকক ছাগলীখিনি মই আজি ক'লৈ উলিয়াই আনিছিলোঁ ভালদৰে দেখালোঁ। আমাৰ ফাৰ্মৰ পৰা এই জেগাটো অলপ দূৰ হয়। বাকী বাৰত মোৰ সময়ৰ অভাৱ হয়, ডিউটি থাকে। আজি দেওবাৰ আছিলে, সেয়েহে ছাগলীখিনি উলিয়াই আনিছোঁ। সিহঁতি বহুত আজি ফূৰ্তি পাইছে, মনটো ফূৰ্তি মনে সিহঁতি খাই আছে বৰ্তমান। এনেদৰে আমি 2-3 ঘণ্টা সময় সিহঁতক চৰাম। তাৰপিছত আকৌ ফাৰ্মলৈ লৈ গৈ ভালদৰে পানী দুনি দি যিখিনি আমাৰ গছৰ ডাল পাত কাটি আনি থোৱা আছে সেইখিনি খুৱাম। চাওক, কিছুমান শুই আছে, মানে এইটো চাওক কেনেদৰে আঁঠু কাঢ়ি পেলাই সেই তলৰ মাটিৰ ঘাঁহ খাই আছে, দেখা পাইছে নিশ্চয়। এইবিলাক বাৰবাৰী হয়। বাৰবাৰী ছাগলীটো মাটিৰ ঘাঁহটো খুব বেছি ভাল পায়। তো এইখিনিয়ে কথা আছিলে আজি ভিডিঅ'টো বনোৱা, যাতে আপোনালোকে কিছুমান বস্তু জনাটো অতি প্ৰয়োজন নতুন ফাৰ্মাৰসকলে। তো আজিলৈ ইমানখিনিয়ে বন্ধু। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব। ধন্যবাদ।